আজি ঐতিহাসিক বৰনগৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত বৰনগৰ অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি বৰনগৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত আন্তৰিকভাৱে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰা হয়। আৰু আজিৰ এই অনুষ্ঠানত আমি অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই ধন্য হৈছোঁ। বৰনগৰ অঞ্চলৰ প্ৰায় 413গৰাকী ছাত্ৰ ছাত্ৰীক কৃতিমান ছাত্ৰ ছাত্ৰীক আজি গছপুলি জনগোষ্ঠীয় কোচ ৰাজবংশী জনগোষ্ঠীয় গামোচা আৰু মানপত্ৰৰে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আজি বৰনগৰ আঞ্চলিক যি কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাচুৰ সমূহ বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কেইবাগৰাকী বিশিষ্ট বক্তাই ইয়াত অংশগ্ৰহণ কৰিছে। তেখেতসকলে সকলো সুপৰামৰ্শ দিছে আৰু আশা কৰিছোঁ এই কৃতিমান ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত ৰাজ্যখনৰ ভৱিষ্যত কৰ্ণধাৰ হিচাপে তেখেতসকলে কাম কৰিব, সমাজখনৰ কাম কৰিব, সমাজখনত তেখেতসকলে ভালদৰে উজ্বলি উঠিব। তাকেই আজি এই অনুষ্ঠানত আহি কামনা কৰিছোঁ আৰু তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কোচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী তথা ৰঘুদেৱ নাৰায়ণৰ স্থায়ী ৰাজধানী বৰনগৰ, এই বৰনগৰ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ অৰ্থে এখন আমাৰ অনুষ্ঠান পতা হৈছে। এই অনুষ্ঠানখনৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগন্তুক দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই অঞ্চললৈ সুখ্যাতিৰে সুনাম অৰ্জন কৰিব বুলি আমি আশাবাদী। নমস্কাৰ। আজি বৰনগৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাখনত আমি বৰনগৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনা আমাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলক ভৱিষ্যত উজ্জ্বল কৰি এই সভাখন অনুষ্ঠিত কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ।